নমস্কাৰ। আহকচোন আমি আজি এটি শিশুৰ এক কাল্পনিক মনোভাৱ তেখেতৰ মুখৰ পৰাই শুনো। এয়া তুমি আজি দেওবাৰ নহয়নে বাৰু? হয়। এটি সুন্দৰ ছবি আঁকি আছে। এই ছবিটোৰ দ্বাৰা তুমি জনসাধাৰণক কি মেছেজ দিব বিচাৰিছা? মই এতিয়া যিবোৰ মানুহে গছ কাটি পিনি তাত ঘৰ বনাব চেষ্টা কৰে, নহবা বিল্ডিং, ইণ্ডাষ্ট্ৰী সেইবোৰ বনায়, সেইবোৰ কাৰণে আমাৰ গছবোৰ কমি আহিছে। আৰু গছবোৰে আমাক অক্সিজেন দিয়ে, যি কাৰণে আমি জীয়াই আছোঁ, নহবা যোনবোৰ লিভিং অৰ্গেনিজিমছ সেইবোৰ জীয়াই আছে। সেইকাৰণে আমি গছবোৰ সংৰক্ষণ কৰিব লাগে। আৰু এই গছৰ অভাৱত যে আমাৰ এই বিনন্দীয়া সংসাৰখন এদিন ধ্বংস হৈ যাব, এইটো তুমি অনুভৱ কৰিছা নহয় জানো? হয় বাৰু। আচ্ছা, তুমি এজোপা গছ কাটিলে কি তাৰ পৰিৱৰ্তে কি ব্যৱস্থা ল'বলৈ জনসাধাৰণক ক'বা বাৰু? প্ৰথমতেতো মই গছ কটাৰ প্ৰথম সময়ছোৱাত আমি গছ কটাৰ আগত 10জোপা গছ ৰুব লাগে। তাক আমি ভালকৈ প্ৰতিপাল কৰিব লাগিব। অৰ্থাৎ গছজোপা ৰুলেই নহ'ব নহয় জানো? এই গছজোপা যত্ন কৰিব লাগিব। গছপুলিটা আমাৰ দেখা যায় যে ৰুই থৈ আহে, কিন্তু তাক প্ৰতিপালন নকৰে, দুদিনৰ পিছতে মৰি যায়, গৰু ছাগলীয়ে বা কিবা এটা কাৰণত এইটো ধ্বংস হৈ গুচি যায়। কিন্তু সেইটো আমাৰ কৰা নকৰা একেই হৈ যায় নহয়নে বাৰু? হয়নে? হয়। ইয়াৰ কাৰণে আমাৰ একো লাভ নহয়, অৰ্থাৎ লোকচানহে হয়, সময় যায়, এটা গছপুলি ধ্বংস হৈ যায় নহয়নে বাৰু? এইখিনিয়ে হয়গৈ, হয় নহয় বাৰু? গতিকে আমি কি কৰিব লাগিব, সেই গছপুলিটোৰ যিটো গছপুলি আমি ৰুম, সেই গছপুলিটো যাতে ভাল ধৰণে ডাঙৰ হৈ এজোপা পূৰ্ণাংগ গছ হ'ব পাৰে, আমাক ফল মূল দিব পাৰে নহয় জানো, গেছ দিব পাৰে নহয়নে বাৰু? সেইখিনি আমি সদায় চকু দিব লাগিব নহয়নে বাৰু? আৰু প্ৰতিজন জনসাধাৰণে এই ক্ষেত্ৰত সচেতন হ'ব লাগিব নহয়নে বাৰু? এই গছ গছনিখিনি নাইকিয়া হৈ গ'লে এনে কি হ'ব বুলি তুমি বাৰু অনুভৱ কৰিছা তোমাৰ মনেৰে, শিশুৰ মনেৰে? মই এজ এ শিশু হিচাপে, এজন চিলড্ৰেন, অৰ্থাৎ এটা সৰু ল'ৰা হিচাপে তুমি কি অনুভৱ কৰিছা? আমাৰ ধাৰাৰ গোলকীয় উষ্ণতা বাঢ়ি যাব। গ্ল'বেল ৱাৰ্মিং বা গোলকীয় উষ্ণতাটো বাঢ়ি যাব। লগতে কি হ'ব, লেণ্ডশ্লাইড, ছইল ইৰ'জন হ'ব। হ'ব। আৰু লগতে কি হ'ব, আমাৰ যিটো গেছ অক্সিজেন, এই গেছৰ অভাৱত আমি কি হ'ব লাগিব, মৃত্যুমুখত পৰিব লাগিব নহয়নে বাৰু? এইখিনি আমি ভাবিছোঁ। চাওকচোন, এটি শিশুৰ কাল্পনিক মনোভাৱ, অৰ্থাৎ এই আমাৰ বিনন্দীয়া সংসাৰখন ৰাখিবৰ বাবে এই শিশুটিয়ে আজি আমাক এই ছবিখনৰ দ্বাৰা এইটোৱে মেছেজ দিছে যে আমি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'বলৈ দিব নালাগে। আমি কি কৰিব লাগে, আমি এই প্ৰাকৃতিক পৰিৱেশ আমি সংৰক্ষণ কৰিব লাগে, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগতে জীৱকুলৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, আৰু যুগ যুগ ধৰি সকলোবিলাক প্ৰাণী, অৰ্থাৎ সকলোবিলাক জীৱই জীয়াই থাকিব পাৰে। তুমি যে আঁকি আছে, এইটো কি দেখুৱাব বিচাৰিছে? এইটোখিনি ডাৱৰ নহয় জানো? ডাৱৰ, তাৰপিছত গছ আঁকিছা নহয়নে বাৰু? তুমি ইয়াৰ দ্বাৰা কি মেছেজ দিব বিচাৰিছা? যে পানীখিনি শুকাই যাব পাৰে, পানীখিনি শুকাই গ'লে খৰাং বতৰৰ সৃষ্টি হ'ব। খৰাং বতৰৰ সৃষ্টি হ'লে কি হ'ব, আমাৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব নহয় জানো? ইয়াৰ জৰিয়তে তেখেতে আকৌ দেখুৱাব বিচাৰিছে যে আমাৰ পানীৰ অভাৱ হ'লে কি হ'ব, বা গছ গছনি নাইকিয়া হ'লে কি হ'ব, যে খৰাং বতৰৰ সৃষ্টি হ'ব পাৰে নহয়নে বাৰু? এনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে। গতিকে এইখিনিও তেখেতে আমাক এই ছবিৰ দ্বাৰা জনসাধাৰণলৈ প্ৰেৰণ কৰিছে। আশা ৰাখিছোঁ আপোনালোকে এই মেছেজটিৰ দ্বাৰা উপকৃত হ'ব, আৰু এই প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ যিটো আমাৰ মনোমোহা পৰিৱেশ, এই পৰিৱেশ সদায় জীয়াই ৰখাত সহায় কৰিব। ধন্যবাদ।